সুদীর্ঘ প্রায় 2 দশকের অধিককাল ধরে ধুবুৰী জিলার মন্ত্রিত্ব পোৱা নাছিল। মাননীয় মুখ্যমন্ত্রীর অশেষ কৃপা আর আশীর্বাদত আমি ধুবুৰী জিলাবাসী মন্ত্রিত্ব পাইছে। বিশেষকৈ গোলকৰ সমষ্টিৰ জনপ্রতিনিধি হিসেবে মাননীয় মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মার দ্বিতীয়খন কেবিনেটত মানে দ্বিতীয় কার্যকালত কেবিনেটত অন্তর্ভুক্ত কৰি ৰাইজক সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে। আৰু মই আজি প্ৰথম মন্ত্রিত্ব লাভ কৰি শপত গ্ৰহণৰ পিছত প্ৰথম জিলাত আজি উপস্থিত হৈছোঁ। আৰু জিলাত উপস্থিত হৈ মই আমাৰ সকলোৰে আৰাধ্য দেৱতা মা মহামায়া মন্দিৰ মই সেৱা জনাইছোঁ। আমাৰ ইতিহাস প্ৰসিদ্ধ পবিত্ৰ স্থান আৰু ইয়াত আমি সকলোৱে সেৱা কৰা আশীৰ্বাদ লওঁ। মাৰ ওচৰত আশীৰ্বাদ প্ৰাৰ্থনা কৰিছোঁ যাতে ৰাইজৰ হিতৰ কাৰণে কাম কৰি ধুবুৰী জিলাক আৰু যাতে অধিক উন্নতি কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী গোটেই অসমখন যিধৰণে উন্নতি কৰিছে আৰু যোৱা 5 বছৰ ধুবুৰী জিলাত বহুখিনি কাম কৰিছে আৰু আগন্তুক 5 বছৰ যাতে আৰু ভাল কাম হয় তাৰ কাৰণে আৰু সকলোৱে মংগল প্ৰাৰ্থনা কৰি মাননীয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱন শাৰীৰিক সকলোখিনি যাতে ভালে থাকে তাৰ কাৰণে মই মাৰ ওচৰত প্ৰাৰ্থনা কৰি আজি মই ধুবুৰী জিলাত সকলো ধুবুৰীবাসী ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আশীৰ্বাদ কৰে আৰু সকলোকে লৈ যাতে ধুবুৰী জিলাখন আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মন্ত্ৰী হৈছে নতুন নতুন দপ্তৰ লাভ কৰিছে, কেনেদৰে আগবাঢ়িব? চাওক এই বিষয়টো কেনেদৰে আগবাঢ়িব, মাননীয় মুখ্যমন্ত্ৰী যিদৰে অসমখনৰ গতিশীল আৰু অসমখনৰ উন্নতি কৰাৰ কাৰণে দিনে ৰাতিয়ে কাম কৰিছে আৰু এনে এজন নেতাৰ দ্বাৰা পৰিচালিত চৰকাৰখনক এজন কেবিনেট মন্ত্ৰী হিচাপে মাননীয় মুখ্যমন্ত্ৰী যিধৰণে পৰিচালনা কৰে মই সেইধৰণে কাম কৰিম। গতিকে কামৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নহয় আৰু মাননীয় মুখ্যমন্ত্ৰী 24 ঘণ্টাই কাম কৰে যাতে আমাৰো কৰিব লাগিব সেইটো আৰু নতুনকৈ কোনো কথা নহয়। কাম কৰাৰ সৌভাগ্য হৈছে মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ কৰ্মদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তলত কাম কৰাৰ সৌভাগ্যৱান বুলি মই নিজে অনুভৱ কৰিছোঁ। গতিকে তেখেতৰ আশীৰ্বাদত আৰু অধিক গতিশীলতাৰে কাম কৰিম, কাম ভাল হ'ব বুলি মোৰ বিশ্বাস আছে। গতিকে বিভাগখিনি সম্বন্ধে আপোনালোকে জানে তিনিটা বিভাগ আছে। এই তিনিটা বিভাগে হ'ল জনসাধাৰণৰ কল্যাণৰ কাৰণে আমি ডাইৰেক্টলি ইনডাইৰেক্টলি দুটা কাম কৰিব পাৰোঁ। গতিকে মই ভাবোঁ ভাল কাম হ'ব। দেখা গৈছে যে ধুবুৰী জিলাখন পিছ পৰি আছে তেওঁ বেলেগ জিলাৰ তুলনাত, কাৰণ বহুত দিনৰ পৰা ইয়াত কোনো ভাল নেতা হোৱা নাই। যিহেতু আপুনি কেবিনেট মিনিষ্টাৰ লাভ কৰিছে, কি পৰিকল্পনা? মই আজি সাংবাদিক বন্ধুসকলক ক'ম ধুবুৰী জিলা পিছ পৰি থকা নাই। এই নেগেটিভ ভাৱটো আপোনালোকে আজিৰ পৰা আঁতৰাই দিয়ক। ধুবুৰী জিলাত আজি এয়াৰপৰ্ট আছে, ধুবুৰী জাহাজ ঘাট আছে, ধুবুৰী মেডিকেল কলেজ আছে, ধুবুৰীত আজি তাপ বিদ্যুৎ প্ৰকল্প অসমে নহয় উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ তাপ বিদ্যুৎ প্ৰকল্প আছে। গতিকে ধুবুৰী জিলা কৃষি ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়ি আছোঁ। ধুবুৰী পিছ পৰি থকা নাই, ধুবুৰী আগবাঢ়ি গৈ আছে। এছিয়াৰ ভিতৰত দীঘলতম ব্ৰিজ ধুবুৰীত হৈ আছে। ধুবুৰী এতিয়া আৰু কি পিছ পৰি থাকে? ধুবুৰীত যথেষ্ট উন্নতি হৈছে আৰু এইটো 10 বছৰ আগৰ কথা পিছ পৰি থকা। এই 10 বছৰৰ ভাৱ চিন্তাধাৰা আপোনালোকে আঁতৰাই পেলাওক। ধুবুৰীৰ উন্নতি হৈছে আৰু ধুবুৰীত যথেষ্ট উন্নতি হ'ব।